বন্ধুসকল মই এই কুঁহিয়াৰ কৰিছোঁ বটলত কুঁহিয়াৰ কৰিছোঁ মাটিটোৰে মই বটলত থৈছোঁ। কেনেকৈ বটলত কুঁহিয়াৰটো ইমান দীঘল সুস্থ মই দেখুৱাই আছোঁ বন্ধুসকল চাওক। এইটো সদায় পানী দিব নালাগে, কেৰাচিনৰ চাকি ঘৰতে যেনেকৈ জ্বলাইছিলোঁ সেনেকৈ, আৰু ওপৰত মাটি দিছোঁ আৰু হলিডাল লগাই দিছোঁ, তলৰ ফালে এটা পানী দি দিছোঁ একবাৰে। 15 দিন পিছে এক মাহ পিছে পানীটো শুকাই যায়, পানীটো দিব লাগে। সেনেকৈ মই ওপৰত কি ধুনীয়াকৈ ইনষ্টল কৰিছোঁ, মই গছটো ৰোপণ কৰিছোঁ আৰু ধুনীয়াকৈ হৈছে। মাটিটো ইমান নহয়, তাতে সাৰ পানী পাই আছে, ধুনীয়াকৈ হৈ আছে। তাতে সদায় পানী দিব লাগে, পানী যিখিনি লাগে সেইখিনি শুই লয়, সেইখিনি ইমান লহপহকৈ গছটো হৈছে। চাওক বন্ধুসকল, 3টা গছ ৰৈছে, 3টা গছ কি ধুনীয়াকৈ হৈছে। সদায় পানী দিব নালাগে, আৰু মাটিত শুকাই যায়, পানী নিদিলে সময়মতে গছটো মৰি যায়। কিন্তু ইয়াতে কি ধুনীয়াকৈ চাওক বন্ধুসকল, এই ওপৰত ৰৈছোঁ, এমেজিং।